জেল হ'ব পাৰে অভিনেত্ৰী সামন্তিকা শৰ্মাৰ। বন্ধুসকল, অভিনেত্ৰী সামন্তিকা শৰ্মাৰ বিৰুদ্ধে অতি ভয়ানক গোচৰ। সামন্তিকাৰ নিজৰ বৌয়েকে সামন্তিকা আৰু তেখেতৰ পৰিয়ালক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছে বুলি পুলিচৰ ওচৰত গোচৰ তৰিছে। সঁচাকৈ ই এক অতিকৈ দুখবৰ। যিগৰাকী অভিনেত্ৰীয়ে আনক হহুৱাই, আনক মনোৰঞ্জন কৰে, সমাজখন কেনেদৰে পৰিচালনা কৰিব লাগে তাক শিকায়, আজি সেইখন ঘৰৰ পৰিয়াল আৰু তেখেতে যদি এনে কৰ্ম কৰে, তেন্তে সঁচাকৈ ই এক অতি দুখ লগা কথা। এই ঘটনাৰ গোচৰৰ বিৰুদ্ধে পুলিচে অতি সোনকালে বিবেচনা কৰক, যাতে দোষীয়ে শাস্তি পায়, কিয়নো সকলোৰে বাবে আইন সমান হ'ব লাগে। গতিকে বন্ধুসকল, আপোনালোকে কি ভাবে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন।